মহৰীগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰেজাউল হক ওৰফে বাবুলৰ বাসগৃহত নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। সভাপতিগৰাকীৰ ঘৰৰ বাৰাণ্ডাত থকা কেইবা লাখ টকাৰ মৰাপাটত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে। জুইয়ে নিমিষতে সভাপতিগৰাকীৰ বাসগৃহকো আৱৰি লয়। মৰাপাটসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বাসগৃহৰ আচবাব পত্ৰ জুইত সম্পূৰ্ণৰূপে জাহ যায়। পিছত স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত সভাপতিগৰাকীৰ প্ৰায় 25 লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এতিয়াও প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও দুৰ্বৃত্তই জ্বলোৱাৰ সন্দেহ ৰাইজৰ।